ৰহাৰ প্ৰকাশ বৰঠাকুৰ ঘৰত নিৰি চমিলাৰ অশান্তিৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা কাৰ্বি জাতীয় সংগঠনৰ চমিলাৰ হত্যাকাৰীক ফাঁচীৰ দাবী সংবাদমেলৰ আয়োজন নিৰি চমিলাৰ অশান্তিৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কাৰ্বি লাম্মিত আমে কাৰ্বি কালচাৰেল ছ'চাইটি ঘটনাৰ সন্দৰ্ভত দোষীক উচিত শাস্তিৰ দাবী স্মাৰকপত্ৰ প্ৰদান ৰংথেয়াংস্থিত কেছৰ সংবাদমেল চমিলাৰ ৰংহাংপিক অমানৱীয়ভাৱে হত্যা কৰা দোষীক শীঘ্ৰে কৰায়ত্বৰ দাবী নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দুখীয়া পিতৃ মাতৃয়ে জীয়েকক লৈ উচ্চ শিক্ষিত কৰাৰ সপোন দেখি কাল হ'ল নেকি নগাঁৱৰ ৰহাৰ প্ৰকাশ বৰঠাকুৰ ঘৰত থাকি ঘৰুৱা কাম বনত কিছু সহায়ৰ লগতে পঢ়াৰ সপোন দেখি গৈছিল নিৰি চমিলা কিন্তু চমিলাই নাজানিছিল তাইক পৰিয়ালটোৱে মাথোন বন কৰা ছোৱালীৰ দৃষ্টিৰে দেখিছিল ইতৰ প্ৰাণিক ইচ্ছা কৰিলে মোচৰি প্ৰাণ কাঢ়ি লোৱাৰ দৰে পাখণ্ড বৰঠাকুৰ পৰিয়ালটোৱে নিষ্ঠুৰভাৱে কাঢ়ি ল'লে প্ৰাণ কাৰ্বি সাহিত্য পৰিষদৰ বয়স 70 বছৰ হ'ল কিন্তু মোৰ শিশুটো অত্যপি ৰ'ল মাথোন এটি কৃদাস হয় মোক উপযুক্ত শিক্ষা দিয়া বিনিময়ত মই সমাজ গঢ়ি দিম স্কুল নাই শিক্ষক নাই অথচ তুমি কোৱা মই কৰ্মৰ বাবে উপযুক্ত নহ'ম ইংৰাজীত লিখা এই আৱেগিক বাক্যশাৰী প্লে কাৰ্ড হাতে হাতে লৈ কাৰ্বি জননায়ক চেমচন সিং ইংতিৰ স্মাৰক উদ্যানত শনিবাৰে ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্বি জাতীয় সংগঠনৰ সদস্যা যুৱক যুৱতীয়ে কাৰ্বি সাহিত্য পৰিষদ চৰকাৰে এতিয়াও নিজ জিলাৰ নাগৰিকক সুৰক্ষা দিয়াত সমৰ্থ নহয় capital apa ni convect ini alang ni cihetik tak ni tum kan ning samsi pasang su joko tum arlo sopan ke safe habe da ko kido ke da mata no lom ke siksa ka son su joko mo aprang ben ke son sini lan mang ke mo non ben ko lan ko te mo aprang ke lan su se da ta hai avoid that. Thank you so much. So puta hitum lapan justice han direct nahi tapi hitum la hange la juntu lapan kacinek kahonu la apan ke la so muni lapan ke non mat heng bek nampo la so ke sini apai tingge lagi pan chirek nampo lagi la asi pati song lo ini nimpum je pakang oh to pini la dagru Samson Sing tia park long kachi song laki ilitum angbong pen karbi inglong akai suarlu angbong pen Pititang, kaciwaitang, sumila, ronghangpi, alangli, apan, akiring ak pen. Make prindut, labang ke, constitution na penta, lapen, aron na penta, lake, kadukawi, kachisonga bang lake. Ilitum ingtonte denanji, inudapan, lapuson am, kaidut lo, akiring amat. Non kiwang jilang, kopisi, labang so Karbiang long east and west di mahasaw pan plangjima labang ki nangli nili anu tin inglong asotum tami kachirok tok labang donangji lapen kachesong donangji kopima ilitum aphan ki aphay nang kapejum lapen ilitum aphay kinon ki pan hokebrap hopen inglong akhay doan pen lan wetlo inglong Karbi akhay anabang ki ilitum Plikebra pli la pen thongkebra pho pen aber sinang kisun lo ilitum akhai non awipin lo jumpik lo aniwang nang kapathi aniwang dowai pikar pen nang kapathi ilitum aphan
Constitution pen aron pen stami ilitum kilong nang i adim stami ilitum hanang pipi ilitum justice ta ilitum hanang pipi ti ilitum non sumilarong hangpi alang libhan akering ak keng sang asotum lapuson akering ak mit kikai labangki nangli cicak unjima cicak un elaki সুৰক্ষা দিয়া পাই এনে দৰিদ্ৰ পৰিয়াল তথা পিছপৰা অঞ্চলত স্কুল স্থাপন কৰি উপযুক্ত বয়সত উপযুক্ত শিক্ষা দিয়াত উদাসীন চৰকাৰ যাৰ বাবে বাৰম্বাৰ নগাঁৱত কেইবাটাও পৰিয়ালত তথা কথিত মালিকৰ এনেদৰে অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি মৃত্যুক সাৱটি লৈছিল আনহাতে অমানৱীয় হত্যাকাণ্ড সংঘটিত কৰা দোষীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী তোলে যৌথ প্ৰতিবাদী সংগঠনে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ 22 এপ্ৰিল সুমিলা ৰংহাংপিৰ বাবে অভিশপ্ত দিন বিনা দোষত নগাঁও বৰঠাকুৰ পৰিয়ালৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হোৱা সুমিলাৰ মৃত্যুত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে গভীৰ দুখ প্ৰকাশ কৰিছে কাৰ্বি লাম্মিত আমিৰ আৰু কাৰ্বি কালচাৰেল ছ'চাইটিয়ে গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি লাম্মিত আমিৰ আৰু কালচাৰেল ছ'চাইটিয়ে যৌথভাৱে স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ নিৰীহ কিশোৰীগৰাকীৰ হত্যাকাণ্ড তদন্ত কৰি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ লগতে যথোচিত আইনী ব্যৱস্থা গ্ৰহণৰ দাবী তোলে আনহাতে উক্ত কাৰ্বি জাতীয় সংগঠন দুটিয়ে শীঘ্ৰে মৃত সুমিলা ৰংহাংপিৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী তোলে ৰহত সংঘটিত সুমিলাৰ হত্যাকাণ্ডক লৈ সৰব প্ৰতিবাদ গৰিহণা কাৰ্বি জাতীয় সংগঠনসমূহৰ ডিফুৰ ৰংথিয়াং স্থিত KSA কাৰ্যালয়ত আয়োজিত সংবাদমেলৰ জৰিয়তে আৰক্ষীক কৰায়ত্বৰ দাবী নিৰীহ সুমিলা ৰংহাংপিৰ হত্যাকাণ্ড শীঘ্ৰে আৰক্ষীৰ তদন্ত কৰি যথোচিত আইনী ব্যৱস্থা লোৱাৰ দাবী তুলিছে KSA, KFA আৰু KYCয়ে উল্লেখ্য নিজকে জ্বলাই আত্মহত্যাৰ ৰূপ দিবলৈ প্ৰয়াস কৰা অমানৱীয় হত্যাকাণ্ডৰ একে মুখে গৰিহণা দিয়ে যৌথ সংগঠনে এজন প্ৰকাশ বৰঠাকুৰ ঘৰতে তাত 5 বছৰ নিচিনা থাকি তাত পঢ়িবলৈ কাৰণে থাকি কিন্তু 22 তাৰিখ দিনাই ৰাতিপুৱা তাক মাৰি হত্যা কৰা হৈছে এইটো কাৰণে আমি এই প্ৰেছ মিট মাধ্যমেৰে আমি বিচাৰিছোঁ যে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত অতি সোনকালে ন্যায় দিব লাগে জাষ্টিছ দিব লাগে জাষ্টিছ যদি নাপালে আমি সকলোৱে মানে ইয়াত ছাত্ৰ সংগঠন আছে আমি এইটো বিষয়ে আমি জীয়াইতক আমি ন্যায় পাবলৈ মানে আমি কিবা কৰিম প্ৰটেষ্ট কৰিম ৰেলী কৰিম তাৰপিছতে এই নিৰ্মম হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ বৈদ্যুতিক নিউজ চেনেল আৰু বাতৰি কাকতসমূহে নিউজ পৰিৱেশনত গুৰুত্ব আৰোপ নকৰা বুলি দুখ প্ৰকাশ কৰি যৌথ সংগঠনটিয়ে অমানৱীয় ঘটনাৰ উচিত তথা ন্যায়িক তদন্তৰ বাবে নিউজ পৰিৱেশনত সহযোগ কৰাৰ বাবে সংগঠনে আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময়ৰ বাণিজ্যিক বিৰতিৰ Chorol hoy pokchukor jinjin ta nangna igar koi bong manai wangsarak thane pokchukor ong ko pipono bong pipolote igar koi ni pokchukor eluti men dubai nang nam bidam thani chichakun elo Ajo porto lo ke bong. Farmasi jingkir la pubunan ke. Dam lang no hi kilong bang puji mini.
Pokchokor dawai nang pidun tha. Ladakh atok 24/7 open pu. Zero anteng puluman. Nanglitum Ajat Apor Lapen Ajat Arni Lewang Sitame Nilitum Alon Medical Store ke 24/7 Ingpu Ponlo. Lahenlo Alon Medical Store, Icheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labangso Pharmacy rake 24/7 Ingpu Lapen Ajat Adawai le nang jisita Ladakh Long Ponikji. Lapen Kilong le Adawai nangli order pikang lote Prapjin Pen Long Ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame Humring non. Anso se kachini jiaphan abiar kipia number along Humring tame. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। পিছত পুনৰ বাতৰি মজিয়াত লাংহিন সমষ্টিৰ অন্তৰ্গত পইচাইংটি গাঁৱত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত 23 এপ্ৰিলৰ নিশা প্ৰায় 10 বজাত সংঘটিত এই অগ্নিকাণ্ডত ডেন্সিং ইংটি নামৰ ব্যক্তি ঘৰ জ্বলি চাৰখাৰ হয়। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ভয়াৱহ অগ্নিকাণ্ডটোৰ পৰা উদ্ধাৰ কৰিব পৰা নকল কাপোৰ কানি ধান চাউলকে ধৰি নিত্য ব্যৱহাৰ্য ঘৰুৱা সা সামগ্ৰী, কিন্তু অগ্নিকাণ্ডত শাৰীৰিকভাৱে হানি বা আঘাত নহ'ল ডেন্সিং ইংটিৰ পৰিয়ালৰ সদস্য। উল্লেখ্য যে ঘৰটোৰ মেৰামতি হৈ যোৱা 3 দিন হৈছিলহে মাথোন। বিধ্বংসী জুয়ে পুৰি সকলো চাৰখাৰ কৰিলে। সম্পত্তি গৃহহীন হৈ পৰিছে ডেন্সিং তকবিৰ পৰিয়ালটো। এনে পৰিপ্ৰেক্ষিতত কোনো হৃদয় তথা CM-EMৰ পৰা সাহায্যৰ অনুৰোধ কৰিছে পৰিয়ালটোৱে। লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ। হয়, এপ্ৰিল তথা বহাগ মাহ বুলিলে পাহাৰৰ কৃষি কাৰ্য কৰা খেতিয়কৰ বাবে হয় সপোন সিঁচাৰ বতৰ, আৰু সপোন সিঁচাৰ প্ৰাক্ষণত হয় পাহাৰৰ কৃষিভূমিৰ জুই ৰঙাৰ শিখা। প্ৰসৱ বেদনাত যেন ধৰিত্ৰীৰ সৰ্বাংগ ৰঙা হৈ পৰিছে। চাওঁহক আমাৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন। ভূমিপুত্ৰ কাৰ্বিসকল পাহাৰৰ সৈতে আছে কোনো দিনে এৰাব নোৱাৰা আত্মিক সম্পৰ্ক। পাহাৰৰ দুখত সেয়ে দুখী হয়, পাহাৰৰ সুখত সুখী হয়। এতিয়া এপ্ৰিল মাহ, পাহাৰৰ কৃষি কাৰ্যৰ বাবে কৃষিভূমিত গজি উঠা বন জংঘল কাটি গোটাই থোৱা জাবৰ জ্বলোৱাৰ সময়। পাহাৰত এনে জাবৰ জ্বলি উঠিলে পাহাৰৰ খেতি কৰি জীৱন নিৰ্বাহ কৰা খেতিয়কসকল মন উদ্বিগ্ন হৈ পৰে। তাৰ পিছত সিঁচিব সপোন, গজি উঠিব সপোনৰ শস্য। কাৰ্বি পৰম্পৰাগত অনুসৰি মাৰ্চত বন জংঘল কাটে আৰু এপ্ৰিল মাহত জাবৰবোৰত জুই লগাই দিয়ে। হয়, সেয়ে এই জুই বিধ্বংসী জুই নহয়, এই জুই সপোন গজাৰ মুকনিৰ জুই। কয়লামাটি অঞ্চলৰ পাহাৰত জ্বলিছে সপোনৰ জুই, আশাৰ জুই। এইবাৰ আন বছৰতকৈ অধিক বিশাল এলেকাত খেতি হ'ব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে কয়লামাটিৰ কৃষকসকলে। কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।